নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলকচোন আজি আমি দিল্লীৰ অন্য এটা জেগালৈ যাওঁ। মানে আমাৰ অফিচৰ ওচৰতে এখন গাঁও আছে, গাঁও নহয়, সেইখিনি জেগাখিনিৰ নাম কিবা কি আছিল নামটো চাৰিটা গাঁও। আৰু দিল্লীতকৈ ইমান সৰু গাঁও থাকিব, ডাঙৰ ডাঙৰ ঘৰো আছে তাতে আৰু বহুত দোকান আছে। তাতে মই কিছুমান বস্তু কিনিবলৈ যাম। বস্তু মানে মই যে সেইদিনা আপোনালোকক প্ৰথম ভিডিঅ'টোত দেখাইছিলোঁ, মই আমৰ আচাৰ বনাম বুলি যে কৈছোঁ কেম্পত, তাৰে কিছুমান বস্তু কিনো। মানে আমৰ মছলাটো লাগে, বাকী চব বস্তু আছে। তেলটো আনিয়ে থৈছোঁ, আমৰ আচাৰৰ এটা মছলাৰ পেকেট পায়, সেই বস্তুটো আনিবলৈ যাম। বলক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই অলপ হ'লেও ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান ছাবস্ক্ৰাইব এটা দুটাকৈ বাঢ়ি গৈ আছে, জানো প্ৰথম আৰম্ভ কৰিলে ইমান সোনকালে ছাবস্ক্ৰাইব নহয়। বৰ্তমান এটা দুটাকৈ বাঢ়ি যাই আছে। আপোনালোকে ভিডিঅ'বোৰ চাব, আপোনালোকে যদি ভাল পায় অলপমান ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ। আমাৰ অফিচৰ পৰা আহিলে এটা লাইটিং পইণ্ট পায়, এই লাইটিং পইণ্টত ৰখিব লগা হয়। এই যে ৰাস্তাটো দেখিছে আগৰ ফালে, সেই ৰাস্তাটোৰে যাব লাগিব আৰু কিছু দূৰ গ'লেই পাম। এই জেগাখিনি মোৰ বহুত প্ৰিয়, ৰাস্তাটো বহুত ভাল লাগে আৰু গৈ থাকিলে আগত আমাৰ নেশ্যনেল ফ্লেগখন দেখা পায়। আমি আহিব খোজা জেগাখিনি আহি পালোঁ। ইয়াত এখন ডাঙৰ চাই গেট আছে, সেইখন পাৰ হ'ব লাগিব। এই যে গেটখন দেখিছে, এইখনৰ ভিতৰতে আছে গাঁওখন, মহৰ্ষি বাল্মীকি দুৱাৰ, গাঁও ঝাৰিয়াদা, দিল্লী ছাউনি পৰিষদ। ইয়াৰ পৰা ভিতৰত যাব লাগিব এতিয়া। ভিতৰলৈ সোমাই আহিলোঁ, বাইকখন ইয়াতে ক'ৰবাত পাৰ্ক কৰি এতিয়া ভিতৰত দোকানবোৰতো দিব লাগিব, কাৰণ সকলো দোকানতে পোৱা নাযায়, বিচাৰিব লাগিব অলপ। বাইকখন পাৰ্ক কৰি অলপমান আগলৈ আহিলোঁ। ইয়াত কেইখনমান গেলামালৰ দোকান আছে, ইয়াত সুধিম। ইয়াত নাপালে এখন ডাঙৰ গেলামালৰ দোকান আছে, সেইখনত যাম। প্ৰথমতে এই দোকানখনত সোমালোঁ, ইয়াত সুধিলোঁ আছেনে নাই। প্ৰথমতে সুধোঁতে তেওঁ শুনা নাপালে, তেওঁ আৰু এবাৰ সুধিছে কি লাগে। তেওঁ বিচাৰিলে, কিন্তু আমাক লগা বস্তুটো তেওঁ নাপালে। তেওঁৰ তাত বেলেগহে মছলাটো আছে, মই বিচৰাটো নাই। সেইকাৰণে এওঁৰ পৰা নিকিনিলোঁ। ইয়াৰ পৰা যাওঁ আগলৈ। সেইকেইখন দোকানত নাপালোঁ, অৱশেষত ডাঙৰ দোকানখনলৈ আহিলোঁ। ইয়াত বাইদেৱে প্ৰথমতে পেকেট দেখাই দিলে, মই 2 পেকেট লাগিব বুলি ক'লোঁ। বলক এতিয়া বিলটো কাটি লওঁ, আগত বিল কটা মানুহ আছে, বিলটো কাটি ইয়াৰ পৰা যাম বাইকৰ ওচৰলৈ। আহি থাকোঁতে কাষতে জুচৰ দোকান এখন দেখিলোঁ। ইয়াত বহুত কিবা কিবি আছে ভেৰাইটিজ, কি খাওঁ লাগিল। অৱশেষত চাই আম কেইটামান দেখিলোঁ, আমকেইটা ভাল লাগিলে, সেইকাৰণে তেওঁক মেংগ' চেক এটা বনাব দিলোঁ। মেংগ' চেকটো মোৰ বহুত প্ৰিয় হয়, সেইকাৰণে খাই যাওঁ আজি ইয়াত। ধুনীয়াকৈ সজাই দিছে, আইচক্ৰীম দিছে আৰু লগত কিবা কিবি মিক্স কৰি দিছে। 30 টকা লৈছে, বেছি লোৱা নাই, মই আকৌ বহুতখিনি ল'ব বুলি ভাবিছিলোঁ। খোৱা হ'ল, এতিয়া ৰুমলৈ যাওঁ। আপোনালোকক ৰুমতে লগ পাম বলক। ৰুম আহি পালোঁ এতিয়া, ৰুম আহি কাপোৰবোৰ সলালোঁ। আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ গাঁওখনৰ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈ ভিডিঅ'টো চাই আছে, তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ। আগলৈও আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। আৰু যদি কিবা ভিডিঅ'বোৰত কিবা ভুল হয়, কিবা যদি শুধৰাব লগা থাকে, আপোনালোকে বুজাই দিব, কাৰণ আগতে এইবোৰ ভিডিঅ' কৰাৰ কোনো অভ্যাস নাই, নতুনকৈ আৰম্ভ কৰিছোঁ, চেনেলটো নতুন। দিল্লীত যিমানবোৰ ভাল জেগা আছে, যিবোৰ আপোনালোকক দেখাব পৰা জেগা আছে, যাতে কেতিয়াবা আপোনালোক দিল্লীলৈ ঘূৰিবলৈ আহিলে সেই জেগাবোৰ চাই যাব পাৰে। সৰু কিছুমান জেগাও থাকে ডাঙৰ চহৰত, সেইবোৰ চাব লগা থাকে। সেইবোৰ যদি আপোনালোকৰ মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ যদি আহিলে চাবলৈ কিছু সুবিধা হয়, তাৰ বাবে ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াম। কথা ক'ব ভালদৰে এতিয়া শিকা নাই, ভিডিঅ'বোৰত কাৰণ অভ্যাস নাই কথা কোৱা,
লাহে লাহে শিকি আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডবোৰক, ঘৰৰ ফেমিলি। মোৰ ভিডিঅ'ত একো বেয়া ভিডিঅ' নাহে, ঘৰৰ সকলো ফেমিলিয়ে চাব পাৰে, সকলোকে দেখিব পাৰে, সৰু ল'ৰা ছোৱালীকো দেখাব পাৰে। বাৰু এতিয়ালৈ এইটো ভিডিঅ'ত ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।